অতুনির মা তোমার তুনি কথা শুনে না, যাত্রা লগে ডেটিং মারে আমায় চেনে না। ওই যে কি সুন্দর গান। ও বউ আনিছোন। ও গগৈটা আপনি হে? ও হাই মিসেস বৌৱানী। ও মাই গড, গগৈটা আপুনি হুহুৰি বজাইছে? এ বৌৱানী মিছা কথা নক, এ মনটো ভাল লাগিলে কেতিয়াবা বজাই দিওঁ আৰু বুজিছেনে। মই যে আপোনাৰ ফ্যান হৈ গলো গগৈটা। ওই যে এ বৰুৱানীৰ কাছে গগৈটা দেহি। ও থেংক ইউ মিছেছ বৌৱানী। পিছে আপুনি এই কেলা গৰমখনত ক'লৈ যায় বাৰু? এই নক'ব আৰু গগৈটা, কিমান দিন যে মাছ খোৱা নাই জানা। চৰি গগৈটা, মানে জানে সেইকাৰণে ভাবিলো এই গৰমত হ'লেও মই নিজেই যাওঁ বজাৰলৈ। কিয় মিষ্টাৰ বৌৱা ক'ত? আপুনিতো জানেই, মানে আমাৰ এখেতৰ বয়সো হৈছে আৰু কৰোণাৰ কাৰণে বয়সীয়া মানুহ বাহিৰত ওলাবলৈ অকণমান ভয় দিয়কচোন। মানে আপোনাৰ কথাটো বেলেগ নহয় জানো গগৈটা? এ বৌৱানী আপুনি লাজহে দিছে আৰু দেই। আপুনি মোকেই ক'ব পাৰিলে হয় নহয়, মই বজাৰলৈ গৈছিলোঁ, মই মাছ এটাকে আনি দিব পাৰিলোঁ হয়। পিছে মই ঘৰলৈ বুলি মাছ এটা আনিছিলোঁ। বুজিছে বৌৱানী, এই গেলা গৰমখনত আপুনি বজাৰলৈ যাবলৈ নালাগে। একে আপোনাৰ বগা গাল দুখন কৈছোঁ নহয়, একে ৰঙা পৰিছেগৈ। আপুনি মাছটোকে লৈ যাওক, যাওক। সৌ দোকানখনতে আছে, দেখিছে নহয় আপুনি ইয়াৰ পৰা। এই গগৈটা নেলাগে নেকি? এই বৌৱানী এনেকৈ নক'ব দেই, মোৰ বৰ দুখ লাগিব, একে অন্তখন ভাঙি যাব। আপুনি লৈ যাওক, লৈ যাওক। অ' গগৈটা, থেংক ইউ ছ' মাছ। আপুনি যে ইমান চুইট। এইজনীয়ে কলিজাখন খাবই কোনোবা দিনা। এই যে সুন্দৰ অহন সিংৰ মায়ে ক'বা লাগিব, বজাৰৰ পৰা মাছ নিয়া বৰুৱানীকে দিয়া দিছে। অ'কে গগৈটা, বাই। বুকুখন খামোচ মাৰি ধৰিছে। কিডনী ফেইল নহ'লেই হয় আৰু। এই যে সিংকিৰ মা, তই এতিয়া আহিবি সময় পাইছা? হা, দুপৰীয়া 1 বাজিল, মোৰ চব কাম কৰি হ'ল। যা তই যা, নালগে যা আহিবা কাম কৰবা। আৰু এইগিলা মাথাত কি ফিটা মাৰি আহিছে হে তই? দিনক দিনে দেখোন তোৰ কিবা ষ্টাইলগিলা অতকে আবাৰ হৈছি, অন্য গ্ৰহৰ প্ৰাণী হেন লগা হৈছি। এই যে সিংকিৰ মা, অলপমান ৰখকচোন। কি ৰক্ষা লাগে এ? মাহৰ মূৰত পইচা কেইটা নিদিয়া তই পুৱাই আহি পাবি, কামৰ সময় বুলি কোনো দিন আহি নাপা। এতিয়া চব মাহা কাম হোৱাৰ পিছত তই কি কৰবি আহিছে ইয়াতে? যা ঘৰত যা, ষ্টাইল কৰি থাক দে, যা। এই যে মই দেছি গগৈদাই বাজাৰৰ পৰা মাছ নিয়া আহিছে, মই কাটিব লাগিব ন, এইকাৰণে আহিছো। এই মানুহটোৰ এতিয়া গিলি আহি পাবাৰ শুনাই, দিপ্ৰায় 1 বাজিল আহি। আজি তই একটা বড় কাইজাল লাগাই মোক। সেয়া ক'ত আছানো? পানী এগিলা চানা। মানুহজন বোলে গৰমে গৰমে বজাৰৰ পৰা আহিছে, কাণ খা নাইকিয়া। হাও সুধা হাতে আহিছে দেখো। মাছটো ক'ত থলা? মাছ পাহৰি গ'লো। মই গধূলি লৈ আহিমগৈ দিয়া। এই যে গগৈদা, মিছা কথা কেন কয় ৰে? আমি তো দেছি আপনি বড়ুৱানীকে মাছটা দিয়া দিছে। বড়ুৱানীক দিছি?